অপেক্ষাৰ অন্ত পৰিল নতুন বিজয়ীৰ সন্ধানত এটা নতুন ছিজন বিগ বছ ছিজন 16ৰ প্ৰথম প্ৰমো মুকলি নতুন আশ্চৰ্যৰ সৈতে উপস্থিত ছালমান হিন্দী দূৰদৰ্শনৰ আটাইতকৈ বিতৰ্কিত আৰু জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত এটা অনুষ্ঠান হ'ল বিগ বছ অনুষ্ঠানটোৱে যোৱা 15 বছৰ ধৰি দৰ্শকক মনোৰঞ্জন দি আহিছে প্ৰতিটো ছিজনত বিগ বছ ছালমানে কিছু নতুন আশ্চৰ্যৰ সৈতে উপস্থিত হয় বিগ বছ ছিজন 15ৰ বিজয়ী আছিল তেজস্বী প্ৰকাশ এইবাৰ আকৌ ছালমান খানে নতুন বিজয়ীৰ সন্ধানত এটা নতুন ছিজন লৈ আহিছে শেহতীয়াকৈ বিগ বছ ছিজন 16ৰ প্ৰথম প্ৰমো মুকলি কৰি দৰ্শকসকলক এই প্ৰমোৰ জৰিয়তে আস্বাদিত কৰে প্ৰমোটোত ছালমান খানে কয় বিগ বছে 15 বছৰ ধৰি সকলোৰে খেল চাই আহিছে কিন্তু এইবাৰ বিগ বছ নিজৰ খেল দেখুৱাব ৰাতি পুৱাব কিন্তু চন্দ্ৰ আকাশত দেখা যাব আকৰ্ষণৰ শক্তি বতাহত উৰিব এটা ডাঙৰ আশ্চৰ্যৰ সৈতে ছালমানে কৈছিল যে বিগ বছে এবাৰ নিজকে খেলিব অতি শীঘ্ৰে আহি আছে বিগ বছ প্ৰেমীসকলৰ বাবে ছিজন 16 নিউজ ডেস্ক আৰ নিউজ